মাই হোম কিচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বনাব লৈছোঁ আটাৰ লাড়ু। আটাৰ লাড়ু বনাবলৈ মই লৈছোঁ ইয়াত আটা 2 বাটি, চেনি 1 বাটি গুড়ি কৰা, ঘি 1 বাটি, এয়া ডাব নাৰিকল, বাদাম আৰু কাজু এইখিনি আগতে অলপ শুকানে ভাজি লৈছোঁ আৰু অলপমান আধা গুড়া কৰি লৈছোঁ। এতিয়া প্ৰথমতে ঘিত আটাখিনি ভাজি ল'ব লাগিব, সেইকাৰণে ইয়াতে অলপমান ঘি ঢালি লৈছোঁ। গোটেইখিনি ঘি আমি ইয়াতে ঢালি নিদিওঁ, ইয়াত পিছত দৰকাৰ হ'লে দিম। আটাখিনি এনেকৈ অলপ দেৰি ভাজি থাকিব লাগিব, যেতিয়ালৈকে আটাখিনি অকণমান ৰংটো সলনি হৈ নাযায়, ৰঙচুৱা হৈ যাব লাগিব আৰু এটা ভাল ভাজাৰ গোন্ধ ওলাব লাগিব। তেতিয়ালৈকে অলপ দেৰি ভাজি থাকিব লাগিব আৰু কমটি জুইয়ে ল'ব লাগিব। এতিয়া এইখিনি ভাজা হৈ গৈছে আৰু ধুনীয়া ৰং এটা আহিলে আৰু ভাজাৰো গোন্ধ এটা ওলালে ধুনীয়া। এতিয়া এইখিনি আমি কাঢ়ি দিব পাৰিম। 6-7 মিনিটমান লাগিলে ভাজোতে, অকণমান মিডিয়াম জুইত ভাজি থাকিব লাগিছে, সেইকাৰণে অকণমান দেৰি লাগে। এতিয়া এইখিনি বাটিত কাঢ়ি দিম। ইয়াতে এতিয়া কলখিনি হেৰি কৰি দিম, মিলাই দিম। অকণমান ঠাণ্ডা হ'বলৈ দিব লাগিব। চেনিখিনি আমি এতিয়া নিমিলাওঁ, অলপমান দেৰিকৈ মিলাম। অকণমান ঠাণ্ডা হ'লে দিব লাগিব। এতিয়া ইয়াতে চেনি মিলাই দিছোঁ। চেনি কম বেছি হ'ব পাৰে নিজৰ সোৱাদ অনুসৰি। অলপ অলপ গৰম হৈ থাকোঁতে আমি লাডুখিনি বান্ধিব লাগিব। এতিয়া এইখিনি মিলাই হৈ গ'ল, এতিয়া লাড়ু বান্ধিব পাৰিম। এয়া আটাৰ লাড়ু বনাই হৈ গ'ল আৰু এই লাডুবিধ বনাবলৈ সহজে হয়, খালি আমি এটা কথা মনত ৰাখিব লাগিব, ভাজোতে আটাখিনি অলপ কাঢ়াকৈ ভাজিব লাগিব। আৰু এইটো লাডু গৰমে গৰমে আমি বনাব নোৱাৰোঁ, অলপমান ঠাণ্ডা হ'লেহে বনাব পাৰিম। আৰু ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আকৌ নেক্সট টাইম বেলেগ এটা ভিডিঅ' লৈ আহিম, পুনৰ আপোনালোকক লগ পাম।